ঘিনমিন বাবা মিঠিগুটি দিয়া নাই মই 3 দিন পৰা চন্দ্ৰমা ও চন্দ্ৰমা স্বামী মোক মাতিছে হয় মোৰ মৰমৰ চন্দ্ৰমাটো তুমিয়ে তোমাকে মাতিছো মই পতঞ্জলি সামগ্ৰীৰ কাৰণে অলপ বস্তু বিচাৰি যাওঁ জংঘলত মই আসনখন অলপ সজাই থবা ভক্তবোৰ আহিব অলপ পিছত হ'ব স্বামী এটা কথা কওঁ কোৱা আজি আপোনাৰ ভক্তৰ পৰা পোৱা পইচাৰে মোক জিঅ' ৰিচাৰ্জখন ভৰাই দিব ঠিক আছে দিয়া হ'ব দিয়া স্বামী স্বামী কি হ'ল এনেকৈ যে পিছৰ পৰা মাত দিলা স্বামী সেইটো সোণৰ হৰিণ মোক লাগে আনি দিয়ক এই জংঘলত সোণৰ হৰিণ নহয় যোৱা এটা কলা আহিয়া ল'ব চাগে নহয় স্বামী সেইটো সঁচাকৈ সোণৰ হৰিণ মোক লাগে আনি দিয়ক ধেত সোণৰ হৰিণ মই তোমাক কেনেকৈ আনি দিম তুমি নিজকে সীতা বুলি ভাবিছা নেকি আৰু মই ৰাম নেকি তুমি ক'বা মই আনি দিম নহয় স্বামী মোক লাগিবই হেই সোণৰ হৰিণ লাগতি মই ৰাম নহয় বাবা সৰুতে গণকে ৰামদেৱ নাম দিছিল সেইকাৰণে পতঞ্জলিৰ কিবা কিবি বস্তু বনাই চলি আছো সোণৰ হৰিণ লাগে মোক ধৰি দিয়াই চেনে হিয়ৰি আসি মোলৈ ধৰি অনা সোণৰ হৰিণ লাগে মোক ধৰি দিয়াই চেনে হিয়ৰি আসি মোলৈ ধৰি অনা হ'ব দিয়া মই চেষ্টা কৰিম ধৰি আনিবৰ কাৰণে চলি নহয় কাষ্টমাৰ বহুত আহে ইয়াত এইটো পাতটো বহুত দিনৰ মূৰত পাইছোঁ দেখোন চলি সহ কৰি দিব লাগিব বাবা ৰ'বা বালক তুমি মদ্যপান কৰিছা বালক মই মদ্যপান কৰা নাই বাবা মই শান্তিৰ জল খাইছো বালক তোমাৰ কি ইমান অশান্তি যে তুমি শান্তিৰ জলপান কৰিলা বহুত অশান্তি বাবা মোৰ বহুত অশান্তি মোক কিবা শান্তিৰ উপায় দিয়া বাবা শান্তিৰ উপায় আহা বালক মোৰ পিছে পিছে আহা তেনেহ'লে মোৰ ওচৰত আহিছা এতিয়া তোমাক কি লাগে কোৱা শান্তি লাগে বাবা শান্তি লাগে দিম ৰ'বা তোমাক শান্তি এতিয়া কোৱা তুমি কি কৰা গান গাওঁ মই বাবা গান গাওঁ জিলেলে জিলেলে অ জিলেলে জিলেলে যাবগৈ লাগিব মই ৰাজনীতি দললে বালক অশান্তিটো কিহত তোমাৰ বাবা এই যে গান গা অভিনয় কৰা মানুহবিলাক যে চব ৰাজনীতিত যাই আছে এইটো কাৰণটো লাগে মোক বাবা ইটোৱে মোৰ অশান্তি বাবা ৰাজনীতিত অভিনেতাবিলাক গৈছে বাৰু কাৰণ ৰাজনীতিত অভিনেতাৰ বিশেষ প্ৰয়োজন কাৰণ ৰাজনীতিখনে অভিনয় কিন্তু বাবা এই গায়কবিলাক কিয় হৈছে মোক সিটো লাগে বাবা তাহাৰ মন গৈছে তাহাৰো সৰু এটা মন থাকে ন বাবা অলপ শান্তিৰ জল খাব নেকি বাবা বালক এইবিলাক নাখাবা এইবিলাক এৰি দিয়া তুমি মিঠি গুটি খোৱা কৰা বাবা আপোনালোকে ভাবিছে নেকি এই ৰাজনীতিত যাম বুলি ধেত দুষ্ট বালক তুমি কেনেকৈ ক'ব পাৰিলা এইবিলাক কথা কি ভাবিছা তুমি মোক চৰি বাবা চৰি তাইটোক নধৰিব ফাটা মুখ না জিতিয়া ওলাই যায় বাবা মই এখন আহো এই যে আপুনি কৈছিলে মিঠি গুটিকেইটা এই মিঠি গুটিকেইটা ক'ত পাম বাবা মোৰ চেম্বাৰত আছে চেম্বাৰত আহি যাবা আহো বাবা আহো ঠিক আছে মাজতে মৃগ বিচাৰোতে
সেইটো হৰিণ নহয় চন্দ্ৰমা, এটা মায়াবী শিয়াল। সেইবোৰ বাদ দিয়া, মোৰ ভক্তবোৰ আহিব সময় হৈছে, বস্তুবোৰ ৰেডি কৰা। বাবা মোৰ দিনকাল বহুত বেয়া চলি আছে। গম পাইছোঁ, তোমাৰ চেহেৰাত ফুটি উঠিছে। বাবা মোক কিবা প্ৰতিকাৰ দিয়ক। চাওঁ, তোমাৰ হাতখন দিয়া। সৰ্বনাশ, কি হ'ল বাবা? তোমাৰ শনি মংগলত আছে, বুধ ধৰ্মত, ৰাহু কেতুৰ পৰা আঁতৰি গৈছে। বাবা মই কি কৰিব লাগিব? তুমি সদায় ৰাতিপুৱা পাখৰি ছাগাল এটা খেমঠা হাঠা খুৱাবা। সি মুখখন নেহু নেহু কৰিব পাৰে, তথাপিও তুমি খুৱাইহে চাৰিবা। হ'ব বাবা, মোক এটা পতঞ্জলি বেজ লাগে। তুমি কি ক'ব খুজিছা বালিকা, ভালদৰে কোৱা। মানে বাবা মোক আয়ুৰ্বেদিক প্ৰেম লাগে, তাতে কোনো ভেজাল নাথাকা, আৰু মোৰ বয়ফ্ৰেণ্ডটোৰ কথাবিলাক যাতে পতঞ্জলি মোৰ নিচিনা মিঠা হয়, আৰু আমাৰ ৰিলেশ্যনটো যাতে মজবুত হয়, একদম পতঞ্জলি ডাংকাণ্টিৰ নিচিনা। বালিকা, তুমি মোক মহা সংকটত পেলাই দিলা। ঠিক আছে, মই তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম, কাৰণ মই আজিলৈকে মোৰ ভক্তক কেতিয়াও নিৰাশ কৰা নাই। ঠিক আছে বাবা, মই এতিয়া যাওঁ দিয়ক। যোৱা বালিকা, যোৱাৰ আগত গুগল পে' কৰি তোমাৰ ফিজটো দি দিবা। মোৰ বটগছজোপাত মোৰ নাম্বাৰটো লিখা আছে। চন্দ্ৰমাই সোণৰ হৰিণটো আনি দিব দিছিল, আনিও দিব নোৱাৰিলোঁ, ভয়ে লাগিল তাইক লৈ। আৰু আগৰ কথাবিলাক ভাবিলে ভালে লাগে, তাইক যে ফাৰ্ষ্ট দেখা পাইছিলোঁ জংঘলৰ মাজত। কোন তুমি ৰূপৱতী বনৰে মাজত অকলশৰে বহি আছা বৃক্ষৰ তলত, বনৰ মাজত কোনো নাই তুমি আৰু মই, লাজ লজ্জাই এৰি তুমি আহা আগুৱাই। হাও এইটো এরকম কাছারিয়ে আজি ইয়াৰ পৰা ৰিচাৰ্জ এখন কৰি ল'ম ৰ। ইটো তাই মোৰ নামত বিৰাট পাগলা আছিল আগতে। হাও কি বহুত দিনৰ মূৰত দেখোন এতে। অশান্তিয়ে মোৰ মস্ত অশান্তি। বাকী খবৰ খাতি ভাল? ভাল না সুধলা যি, ডাক্তৰ নাকি তুমি? নহয় মানে বৰ্তমান ক'ত কি কাম কৰি আছা? কিয় বেকাৰ বুলি ক'লে কাম দিবা? শুনাচোন। কিয় শুনিম, তুমি গান নাকি? নহয় মানে মোক এটা সহায় লাগছিল। কিয়, মই পুলিচ নাকি? মোৰ এখন জিঅ' ৰিচাৰ্জ লাগছিল। কিয়, মই লাপুচিম নাকি? বিদ্যা তোমাৰ পইচা পালি ঘূৰি দিম কথা দিছো। তুমি যে কথা দিছা, কিয় তুমি চৰকাৰ নাকি? নহয় তুমি চবকে সহায় কৰাৰ কাৰণেহে কৈছো। কিয়, মই কাষ্টমাৰ কেয়াৰ নাকি চবকে যে সহায় কৰি? নহয় তোমাৰ যে বহুত পইচা আছে মই সেইকাৰণে কৈছো। কিয়, ৰিজাৰ্ভ বেংকটো কি আমাৰ দেউতাৰ নাকি? মোৰে ভুল আছে, মই হাতযোৰ কৰিছো, মই তোমাৰ পইচা খুজবাই নাগিছে। মোক যে হাতযোৰ কৰছা, মই কি ভগৱান নাকি? পাপাও তলো যদি আৰু অলপ টাইম কথা পাতো মই মাথা ঘূৰাই পৰিম। কিয়, প্ৰেছাৰ আছে নাকি? এ যা। ক'ত যাম, কাৰেণ্ট নাকি মোৰ? এ যা মত পাই ইয়াতে। বেটি মোৰ পৰা পইচা খিৰাবা হা, এথেন কেনে পইচা? স্বামী, আৰু এটা দেখিছো সোণৰ হৰিণ। কি কোৱা? ৰবা ৰবা, ধৰি ৰাখা, মই পাঘাডাল লৈ যাই আছো। ভাগ বৰপেটীয়া বাঘ, ভাগ 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 বৰপেটীয়া বাঘ। ল'ৰা আমি বৰপেটীয়া, ভিডিঅ' বনাওঁ খুহুটীয়া, আমি পুৰো ধেমেলীয়া দুখ।